গাইজ মই চয়নিকা মোৰ ইউটিউব চেনেল চয়নিকাজ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ৰেচিপি লৈ আহিম ভাবিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পাব। 2 বছৰ আগতে বনাইছিলোঁ লালমোহন, আজি আকৌ বনাম ভাবিছোঁ, জানো কেনেকুৱা হয়। আৰু যিসকল মোৰ চেনেলটোত নতুন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, নহ'লেও লাইক এটা কৰি দিব, সেয়াই মোৰ কাৰণে বহুত। আৰু প্ৰথমে চাহ একাপ খাই লওঁ, তাৰপিছত ৰেচিপিটো ষ্টাৰ্ট কৰিম। তেন্তে ব'লক। চাহৰ লগত কি খাওঁনো চাওঁ আহক। মই বজাৰৰ পৰা মিক্সাৰ পেকেট আনিছিলে, ভুজিয়া এইকেইটা, টানাটান ভুজিয়া, এইটো ভুজিয়াই হয়, এইটো চবকুচ, আৰু ইফালে মিঠাই। কেলে আয়া চুইছা, আৰু এফালে বুনিয়া। খাবা? ৰবা বাতি এটা দিছোঁ। দিম নহয়, মই গাখীৰৰ লগত দিম, গাখীৰ গৰম কৰিছোঁ। এইটো লোৱা। গাখীৰ উতল আহিলে তেতিয়ালৈকে প্লেটখন সজাই লওঁ। বুনিয়াটো ভুজিয়াৰ লগত এনেকৈ মিক্স কৰি খাই ভাল লাগে, তো মই অলপ ইয়াত মিলাই দিওঁ। চাহ খাই লওঁ। এফালে লাল চাহ, গাখীৰ চাহ দুটাই বনাব লাগে। মানুহজনে নেখায় গাখীৰ চাহ, মই খাওঁ। আৰু মিঠাই খুব কমেই অনা হয়, কাৰণ মা দেউতাই নেখায়, আমিকেইটাই খাওঁ অকল। আৰু ব'লক তেতিয়াহ'লে মোৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। ৰেচিপিটোৰ কাৰণে মোক লাগিব চুজি, নহ'লে অলপ আছে আৰু ইয়াতো চাই লওঁ এইখিনি কিমানখিনি হয়, নহ'লে এইটো পেকেট ফালিব লাগিব। মই এইটো কাপত চুজি আধা কাপ লৈছোঁ। এইখিনি মই অলপ কেৰাহী এটাত ভাজি ল'ম, যাতে ইয়াৰ কেঁচা গোন্ধটো যায়, কিন্তু মই ৰঙা হ'বলৈ নিদিওঁ। এইখিনি মই ভাজি লৈছোঁ, বগা হৈ থাকিবলৈ দিম, কিন্তু ইয়াৰ চুজিৰ কেঁচা গোন্ধটো অলপ যাবৰ কাৰণে ভাজি ল'ম। মই যে চুজি আধা কাপ লৈছিলোঁ এইটো কাপত, এতিয়া সেইকাৰণে আধা লোৱাৰ কাৰণে মই গাখীৰ একাপ ল'ম। মই যিমানখিনি ল'ম তাৰ আধা বেছি মানে গাখীৰ লৈ ল'ম। তো এইটো কাপত মই ফুল একাপ গাখীৰ লৈছোঁ। এইখিনি মই এতিয়া একেখন কেৰাহীতে ঢালি দিম। এয়া ঢালিলোঁ, আৰু এতিয়া উতল আহিবলৈ দিম। এইখিনি লৰাই থাকিম লাহে লাহে। গেছটো মই একেবাৰে চিমত ৰাখিম। আপোনালোকে যি গাখীৰ ল'লেও হ'ব, পাউডাৰ গাখীৰেও এনেকৈ বনাই ল'ব পাৰে, পানীত মিক্স কৰি, নতুবা আমুলৰ পেকেট আহে সেনেকুৱা গাখীৰো ল'ব পাৰে, নতুবা গৰু গাখীৰো ল'ব পাৰে। কিন্তু চুজি যিমান ল'ব তাতকৈ গাখীৰৰ পৰিমাণটো অকণমান বেছিকৈ ল'ব। যদি মই আধা কাপ চুজিৰ ঠাইত একাপ গাখীৰ লৈছোঁ। গাখীৰখিনি উতল আহিব ধৰিছে, মই ইয়াত এতিয়া মনোৰমা ঘি 1 চামুচ দি দিছোঁ গাখীৰত। মই এতিয়া ইয়াত ভাজি লোৱা চুজিখিনি দি যাম। গোটেইখিনি একেবাৰতে দিব নালাগিব, মই অলপ অলপকৈ দি লৰাই লৰাই আছিলোঁ। নহ'লে কি হ'ব, গোটেইখিনি যদি একেলগে দিয়ে আপোনাৰ লাডুটো ভালেই হ'ব, কিন্তু যেতিয়া তেলত ভাজিব তেতিয়া ভাঙি যায়। সেইকাৰণে অলপ অলপ দি এনেকৈ লৰাই থাকিব লাগিব। এইখিনি ধুনীয়াকৈ গাখীৰৰ লগত মিলি গৈছে। এইখিনি মই কেৰাহীৰ পৰা নমাই লৈছোঁ। এতিয়া ইয়াত অকণমান গাই ঘি দি পেলাই আকৌ এইখিনি পূৰা সুন্দৰকৈ মঠিব লাগিব বহুত দেৰি, কমেও 15-20 মিনিটমান মঠিব লাগিব। মই ঘিখিনি দি লৈছোঁ, তাৰপিছত মই এইখিনি এতিয়া হাতেৰে মঠিম। আপুনি যিমানেই মঠিব পাৰিব সিমানেই ভাল হ'ব, কাৰণ যেতিয়া ভিতৰ পৰ্চনটো বহুত ছফ্ট লাগে খাই পেলাই, আৰু ওপৰত যেতিয়া আপুনি ভাজি থাকিব তেতিয়া ওপৰৰ যোনটো লেয়াৰটো সেইটো বহুত ধুনীয়া কোমল হয়, একদম পিছল হয়, দেখিবলৈ ভাল লাগে। এতিয়া মই একেটা কাপতে চেনি 1 কাপ জোখৰ লৈছোঁ। এইখিনি এতিয়া মই ইয়াত ঢালি দিম।
একেটা কাপতে পানীও 1 কাপে লৈছোঁ চেনি যিমানখিনি লওঁ মই পানী সিমানেই ল'ব লাগিব তো এইখিনি মই এতিয়া 5 মিনিট মানৰ কাৰণে উতল আহিব দিম হাতত লাগিলে অলপ ডাঠ লাগিলে আপুনি গেছটো লো ফ্লেমত দি দিব পাৰিব তেতিয়া মঠি লোৱা চুজিখিনি মই এনেদৰে বল বনাই ল'লোঁ বলকেইটা আপুনি এইটো সাইজৰে কৰিব তাৰপিছত এনেদৰে তেলত দি যাব লাহে লাহে আপোনালোকে ভাজিলে লো ফ্লেমত ভাজিব কাৰণ ভিতৰটো নিহিজিব নহ'লে ওপৰটো ৰঙা হৈ আহিব যিমানে সিমত ভাজিব সিমানে ধুনীয়াকৈ সিজি উঠিব এইকেইটা মই লগে লগে চেনি পানীত দি যাম 4 ঘণ্টাৰ পিছত মই লালমোহনটো উলিয়াই চাইছোঁ সব ইমান ধুনীয়া সাইজৰ হৈ যায় ফুলি যায় অলপ বনোৱা সাইজতকৈ অলপ ডাঙৰ হৈ যায় আৰু ওপৰখন দেখিছে একেবাৰে মিহি হয় আৰু এফালে আমাৰ আইচাক টেষ্ট কৰিব দিছোঁ জানো কেনেকুৱা হৈছে তাই খাইছে আৰু ভাল হৈছে থ্যাংক ইউ তো আজিলৈ আহিছোঁ বাই বাই